নমস্কাৰ আমাৰ ঘৰুৱা উপায় চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি কাৰণত এগৰাকী মহিলা গৰ্ভধাৰণ কৰিব নোৱাৰে বা প্ৰেগনেন্সি নহয়, এটা সঁচা আৰু সঠিক জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। প্ৰেগনেন্সি নোহোৱাৰ যিকোনো দাম্পত্যৰ কাৰণে এটা দুখৰ কথা বুলি ক'ব পৰা যায়। সকলো মহিলাৰে এটা সপোন যে তেওঁ এগৰাকী মা হোৱাৰ আৰু বেবীটো ভালকৈ ডাঙৰ কৰাৰ। এইটো কেতিয়া সম্ভৱ নহয় আপোনালোকে জানেনে? যেতিয়া দাম্পত্যৰ ইনফাৰ্টিলিটিৰ চিকাৰ হয়। সময় থাকোঁতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি, কিন্তু বহুত সংখ্যক লোকেই লাজ বা সন্মানৰ খাতিৰত কাৰো আগত এই বস্তুটো প্ৰকাশ নকৰে আৰু ডক্তৰৰ ওচৰলৈও নাযায়। ইয়াৰ ফলত বহুত সমস্যা বাঢ়ি যায় আৰু এওঁলোকৰ কেতিয়াও বেবী জন্ম হোৱাৰ সুখ ল'ব নোৱাৰে। এইকাৰণে আজি আপোনালোকে জানি লওক কি সমস্যাৰ পৰা হ'ব পাৰে। আজি মই গৰ্ভধাৰণ নোহোৱাৰ কাৰণ আৰু লক্ষণ সম্পৰ্কে ক'ম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিও তেওঁলোককো জনাব পাৰে কথাটো। আহক তেনেহ'লে আমি আৰম্ভ কৰোঁ। 1 নম্বৰটো হ'ল পুৰুষৰ সমস্যা। ইয়াৰ কাৰণ হ'ল পুৰুষৰ হৰম'ন কমি যোৱাৰ এটা প্ৰধান কাৰণ। পুৰুষসকলে বেছিকৈ হস্তমেথন কৰাৰ ফলত এই সমস্যা উৎপন্ন হয় আৰু এই সমস্যাই আপোনাৰ গৰ্ভধাৰণ বা বেবী জন্ম হোৱাত বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে বা সন্মুখীনত পেলায়। 2 নম্বৰটো হ'ল মাহেকীয়া ৰেগুলাৰ নোহোৱা। যিসকল মহিলাৰ থাইৰয়ডৰ সমস্যা থাকে এওঁলোকৰ মাহেকীয়া ৰেগুলাৰ নহয় আৰু মাহেকীয়া ৰেগুলাৰ সময়ত যিটো ইগ উৎপন্ন হ'ব লাগে সেই ইগটো উৎপন্ন নহয়। ইয়াৰ ফলত গৰ্ভধাৰণত সমস্যা হয়। 3 নম্বৰটো হ'ল গৰ্ভত থকা টিউবৰ প্ৰব্লেম। গৰ্ভাশয়ত যদি কিবা কষ্ট পোৱা থাকে গৰ্ভধাৰণত অসুবিধা হয়। আৰু দ্বিতীয় কথাটো হ'ল ডক্তৰৰ পৰামৰ্শ নলৈ যদি আপোনালোকে টেবলেট বা কেপচুল ব্যৱহাৰ কৰে তেনেহ'লে সেই কেপচুলৰ ছাইড এফেক্ট হ'ব পাৰে আৰু সেই ছাইড এফেক্টৰ পৰা আপোনাৰ টিউবত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 4 নম্বৰটো হ'ল পুৰুষ আৰু মহিলাৰ বেছি বয়স হোৱাৰ কাৰণে ৰিপ্ৰডাকশ্যনত বেছি সমস্যা দেখিবলৈ পোৱা যায়। এই কাৰণেও গৰ্ভধাৰণ নহ'ব পাৰে। নিশ্চয়কৈ আপোনালোকে এই 4টা সমস্যা শুনিলে। যদি এই 4টা সমস্যাৰ সমাধান আপোনালোকে বিচাৰে তেতিয়াহ'লে তলত মোক কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কাৰণে এটা সমস্যাৰ সমাধান ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।